welcome back to my channel. Hey, কি খবৰ আপোনালোকৰ আশা কৰো সকলোৰে খবৰ ভাল তো হেপি দুৰ্গা পূজা আজি হল অষ্টমী আৰু মই এতিয়া যাব লাইছো ক'ত যাও চাই থাকক আপোনালোকে তো মোৰ মানে উলুৱা ৰেডি আৰু ড্ৰেছটো পিন্ধিলে হল তো ঠিক আছে নে কেছে কোনাই কৰা তো বলক ড্ৰেছটো কৰি যাও বলক বলক হৈ গ'ল লোৱা মোৰ ড্ৰেছ কৰি ললো তো এতিয়া বলক চাই থাকো বলক আমাৰ অটো ষ্টেণ্ডটো পাম আৰু লগত থাকি আছে তো বলক চাই থাকিব জিলাপি পোৱা 50 আহি যাওক গণেশগুৰি আজিও চব্জিৰ দোকানবিলাক আছে ইয়াতে এই গধূলিক লেগি হে বহুত মানুহ হ'ব এতিয়া সাজি কাচি আছে মানুহবিলাকে ওলাব হে লাহে লাহে অলপমান আৰু গধূলি হ'লে ভিৰ আহি যাব এয়া আমাৰ গণেশগুৰিৰ গণেশ মন্দিৰ চাইডৰ ৰাস্তা চাওক ইমান ভিৰ নাই বৰ্তমান এয়া খোজকাঢ়ি কাঢ়ি 5 মিনিটৰ মূৰত গণেশ মন্দিৰ এইটো গণেশ মন্দিৰ আৰু ইপিনে এইটো পূজা হৈ আছে ইয়াতে গাড়ী আহি থাকলে ভয় লাগিব এয়া আহি পালোঁ গণেশ মন্দিৰৰ কাষত পূজা মণ্ডপত সোমাওঁ এতিয়া দেখাই আছে আপোনালোকক মানুহ ইমান নাই বৰ্তমান ভিডিঅ' বনাওঁতে মই উৰি গ'লোঁ এইমাত্ৰ পাৰ হৈ দেখাই আছোঁ
চাওকচোন বৰ মাজত দিব কাষত দিছে। তো ইয়াতে এটা ফটো লওঁ, তাৰপিছত দেখাই আছোঁ মই। মানুহে নাই, মানুহ নাই কাৰণে গৰু আগত ডাঙৰ ডাঙৰ দুটা গৰু। কিয় মানুহে অকল ফুৰিব লাগে নেকি? গৰুতো ফুৰিব লাগে ন। গৰু ওলাই আহিছে অলপ ফুৰিব পূজা বুলি, জীৱ জন্তুবিলাকেও। উঠি ল'লোঁ, শুনা পাইছে নে নাই? যাই আছোঁ এতিয়া, ক'ত যাই আছোঁ? ৰুক্মিণী গাঁও ন, ৰুক্মিণী গাঁৱত যাই দেখাই আছোঁ। এয়া পাই গ'লোঁ আমি ৰুক্মিণী গাঁও। পূজা চাব আহি গ'লোঁ ইয়াতেও। দেখালোঁ আপোনালোকক অলপ ভালদৰে ওচৰৰ পৰা দুৰ্গা মাক। ইয়াতে ইমান মানুহ নাই হোৱা, এইবাৰ কিয় বা ইমান মানুহ কম যে। পাই গ'লোঁ, ফুট এটা লৈ আহোঁ আৰু আগত যায়। নাম ধৰিছে ইয়াতে। লক্ষ্মী মন্দিৰ পালোঁ দেই আমি। এয়া লক্ষ্মী মন্দিৰ 6 মাইলৰ। চেণ্ডেল খুলি লওঁ। ইয়াতেও নাম হয়।
যাই আছোঁ খানাপাৰা পাৰিবি কেনে লাগছে ক পূজা চাই আমি দুটাই অকলে অকলে এই বেছি হ'লেও বেয়া দুটাই ভাল আৰামছে যাই আছোঁ চাই আছোঁ অঁ আমি দুটাই মানে একেলগে আৰু বেলেগ নাই পূজা চাই আৰু ঘৰত চিধা ঘৰ যাম আৰু নৰো ইমান ঘূৰবা অৱস্থা বেয়া হৈ গৈছে ছটাই কেইটা লৈছে দেখছি না জন্ম পাৰিব আপোনালোকে 6 নম্বৰ পথতে গণি গণি আহি আছে দিয়ক বাৰু চাই থাকিব এয়া আমি খানাপাৰা পূজা পাই গ'লোঁ মানে পাম আৰু খানাপাৰা পূজাস্থলী পাই গ'লোঁ অলপ ভিতৰখন চাই আহিব অলপ সজাটো চবেই ধুনীয়াকৈ সজাইছে চবকেইখন পূজাই বহুত ধুনীয়া ধুনীয়াকৈ সজাইছে খানাপাৰাৰ পূজা ভিতৰত যাওঁ ৰ'ব এয়া আমি খানাপাৰাৰ পৰা ওলালোঁ আৰু দিয়াটো আজি ইয়াতে শেষ কৰি দিওঁ মানে পূজা চোৱা হ'ল আৰু আজি ইমান ঘূৰিলোঁ বেছি ঘূৰিব নোৱাৰোঁ সেইখিনি বহুত এতিয়া ভিডিঅ'টো ইয়াতে শেষ কৰি দিওঁ তো ভাল লাগিল লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো এতিয়া ক'ব পাৰিম কেনেকুৱা লাগিল আজি ঘূৰি বহুত ভাল লাগিছে আৰু লগতে আমাৰ কৈ দিব আৰু কালি দেখিবও পাৰে ঠিক নাই আৰু লাষ্টত যোৱাৰ আগত